মুহূৰ্তত টাইমছ নাও অসমৰ দৰ্শকসকলক দিব লৈছো এটা ব্ৰেকিং নিউজ। নগাঁও জিলাৰ কঠীয়াতলীত বন বিভাগৰ অভিযান। দুখনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে বন বিভাগে। ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS02AC 7615 আৰু AS02AC 1735। দুয়োখন ডাম্পাৰে নিৰ্দিষ্ট জোখতকৈ অধিক পৰিমাণে বালি কঢ়িয়াই আনিছিল পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ পৰা। কামৰূপত বালি ট্ৰাকৰ দৌৰাত্ম্য সম্পৰ্কত এক বাতৰি প্ৰকাশ হোৱাৰ পিছতে কঠীয়াতলী বন বিভাগৰ এই অভিযান। পুনৰ জনাইছো, নগাঁও জিলাৰ কঠীয়াতলীত বন বিভাগৰ অভিযান। দুখনকৈ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে বন বিভাগে। ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS02AC 7615 আৰু AS02AC 1735। দুয়োখন ডাম্পাৰে নিৰ্দিষ্ট জোখতকৈ অধিক পৰিমাণে বালি কঢ়িয়াই আনিছিল পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ পৰা। কামৰূপত বালি ট্ৰাকৰ দৌৰাত্ম্য সম্পৰ্কত এক বাতৰি প্ৰকাশ হোৱাৰ পিছতে কঠীয়াতলী বন বিভাগৰ এই অভিযান। বিশেষকৈ মানে কি হয়, এইখিনি ডাম্পাৰ দুখন মই ধৰাটো সত্য বৰাতি। এতিয়া কথাটো হ'ল কি, তেওঁলোকে আহিছিলে বৈঠালাংছু মানে হেৰিয়াৰ পৰা কাৰ্বি আংলং। আৰু এইটো মই বিশ্বস্ত সূত্ৰে ময়ো গম পাই আছিলোঁ যে 10 CM চলা মানে 15 CM মানে 16 CM মানে সেইটো মই কমপ্লেইন আজি কেইবাদিনৰ আগৰ পাই আছোঁ, কিন্তু বহুত দিন খাপ খুলিছোঁ, কেইবাদিনো খাপ খুলিছোঁ, যাই ধৰিব পৰা নাই। বা গাড়ী আহিলেও যদি ছিগনেল দিওঁ নামানে, আমাক যেন মহতিয়াহে লৈ যাব। যোৱাকালি ৰাতি মই বহুত বুদ্ধি কৰি গাড়ী দুখন ধৰিছোঁ আমাৰ ষ্টাফসহ লগত লৈ। তাৰপিছত আমি জোখ মাখ কৰিলোঁ, দেখিছোঁ হয় মানে 10 CM ওপৰত 15 CM আছে গাড়ী। সেই সূত্ৰে আমি লগে লগে আমি আমাৰ নিজৰ কাষ্টডি ৰাখিবৰ কাৰণে আমি অফিচলৈ লৈ আহিলোঁ আৰু দুইখন গাড়ী আমি জব্দ কৰিলোঁ। জব্দ কৰি তাৰ যাৱতীয় যিখিনি বস্তু মানে কাগজপত্ৰ যিখিনি বনাব লাগে সেইখিনি বনাই আমি ৰেডি কৰিলোঁ। আৰু প্ৰথম এতিয়া সদ্যহতে আমি এইখিনি দেশ গোচৰৰ তাতে পঠাব লাগিব। যিটো ডিচিশ্যন ল'ব, ফাইন কৰে কি কৰে চব দেশ গোচৰহে ল'ব। কামপুৰৰ পৰা নৱজ্যোতি লস্কৰৰ ৰিপৰ্ট, টাইমছ নাও অসম।